আজি নতুন বছৰ প্ৰথমটো ভিডিঅ'লৈ আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ। গাহৰি অকণ আনিলোঁ, অকণ খাওঁ জানুৱাৰী 1 তাৰিখে। আপোনালোককো বোলো অকণ দেখাওঁ, তাকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। এতিয়া মই গাহৰিকণ কাটি লওঁ, মিডিয়াম চাইজত কৰিম পিচকেইটা। অলপমান শলাদ দিম বইল কৰি, আৰু অলপমান বইলকৈ বনাম। সেইদিনাখন আগৰ ভিডিঅ'টো মোৰ বইল মাংস খাই ভাল লাগিলে, সেইকাৰণে আজিও বইলেই বনাম। আৰু লগতে নতুন বছৰৰ সকলোকো মোৰ শুভাকাংক্ষীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। 2020 চনটো বৰ বেয়াকৈ গ'ল, তাকে 2021 চনটো যাতে চবৰ কাৰণে মংগলময় হওক, তাৰে কামনাৰে। মাংসটো মোৰ কাটি হৈ গ'ল, এতিয়া অকণমান ধুই ল'ম। ধুই লৈ পেলাই পিছৰখিনি আপোনালোকক দেখাই আছোঁ। শলাদ দিবৰ কাৰণে কেইপিচমান বইলকৈ লওঁ, তাৰপৰা শলাদ দিম। বাকীখিনি আৰু বইলকৈ বনাম। বইল কৰোঁতে নিমখ অকণ দি দিছোঁ, এনেকৈ আদা পাত কেইটামান দি দিছোঁ। এয়া মোৰ বইল কৰি হৈ গ'ল। এতিয়া এইখিনি মই শলাদ দিম। কেৰাহী মোৰ গৰম হৈ গ'ল, এতিয়া মই মাংসখিনি দিম। এতিয়া তেলটো ওলাবৰ কাৰণে মই অকণমান নিমখ দি দিছোঁ। মাংসৰ পৰা ধুনীয়াকৈ তেলটো ওলাই গৈছে, চাওক কি ধুনীয়াকৈ তেলটো ওলাইছে। এতিয়া মই প্ৰথমে ইয়াত পিঁয়াজখিনি দি দিম, 2টা ডাঙৰ চাইজৰ পিঁয়াজ। এতিয়া মই আদা, নহৰু আৰু জলকীয়া পেষ্টটো দি দিম। বৰ লোভনীয় গোন্ধ এটা ওলাইছে। এতিয়া মই কাটি থোৱা বিলাহী 4টা দি দিম। বিলাহীটো সিজিবলৈ অলপ বাকী আছে, মই অকণমান গাপ মাৰি দিম। এইখিনি সিজে মানে, বিলাহীটো সিজে মানে মই শলাদ দিয়া মাংসটো ঠিক কৰি লওঁ। এতিয়া 3ডাল শলাদ দিয়া গাহৰি ৰেডি হৈ গ'ল। মই এতিয়া কেৰাহী চাইডতে পুতি দিম। তাৰ আগতে মই মাংসখিনি এবাৰ লৰাই লওঁ। বিলাহীখিনি ধুনীয়াকৈ গলি গৈছে, মই এতিয়া ইয়াত পানী দিম। পানীটো দি দিম ইয়াত, সৰহকৈ দিম পানীটো, পুৰি পেলাই শুকুৱাই দিম আকৌ। মোৰ মাংসটো হৈ গৈছে প্ৰায়, মই এতিয়া ধনিয়াটো দি দিম। মোৰ এতিয়া দালি হৈ গৈছে, এটা গাপ মাৰি নমাই দিম। সিজিবলৈ বাকী আছে সেইখিনি দি দিছোঁ এতিয়া শলাদ ধুনীয়াকৈ।
জুই দিব দৰকাৰ নাই। ইয়াত যোনটো অঙঠা থাকিব সেই অঙঠাটোতে ধুনীয়াকৈ সিজি যাব। এতিয়া মই খলা পৰা উলিয়াই গাহৰিকণ মই ধুনীয়াকৈ বিলাহী, জলকীয়া, আদা আৰু পিঁয়াজ আৰু মান ধনিয়াৰ লগত পিটিকি লওঁ। তাৰপৰা ভাত বাঢ়িম আৰু মই আৰম্ভ কৰোঁ। আপোনালোকে চাই যাওক ভিডিঅ'টো। মজা। অকণমান নেমু হ'ব লাগিছিলে ইয়াত। মই যে নেমু নাইকিয়া, সেইকাৰণে বিলাহীকে দি দিলোঁ।